হয় আমাৰ যুৱক ভাইসকলে বহু কথা তেওঁলোকে জানিব বিচাৰিছে মোৰ বন্ধুসকল নাই আমাৰ মৌলানা সমাজ বুলি কয় নাই 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 কোনো মৌলানা অহা নাই ওচৰ চপাই নাহে তেওঁলোকে আৰু নাচাপেও তেওঁলোকে মই জানো তেওঁলোকে নাহে কিয় নাহে সত্য আৰু অসত্য দুটা একে জেগাত থাকিব নোৱাৰে য'ত সত্য আছে তাত অসত্য না জাগা নাপায় এই কথাটো কঠোৰভাৱে মানা কৰা আছে কোৰাণতে আছে ওয়ালা তাশতাৰু বিআয়াতি থামানান কলিলা স্পষ্ট মানা কৰিছে আল্লাহ তাআলাই গাঁৱৰ মুল্লা মানে তেখেতৰ এটা পেট আছে সংসাৰ আছে বাচ্চা আছে ল'ৰা ছোৱালী আছে সেই সকলক বা আপুনি অল আসামৰ বা অল বিশ্বৰ ইমামসকলক বা মুল্লাসকলক লৈ আপুনি যিটো টকা পইচা লয় মাননি লয় সেইটো মাননিৰে তেওঁৰ পৰিয়ালসমূহ চলায় সেইটোৰ ওপৰত আপুনি মন্তব্য ৰাখিছে আপনি কি কয় হেতু একেবাৰে শুদ্ধ মন্তব্য এই মাননি টকা পইচা এইবোৰেৰে সংসাৰ চলাবলৈ কেনে আমাৰ ইছলাম ধৰ্মত এই কথাটো কঠোৰভাৱে মানা কৰা আছে কোৰাণতে আছে ওয়ালা তাশতাৰু বিআয়াতি থামানান কলিলা স্পষ্ট মানা কৰিছে আল্লাহ তাআলাই আৰু আপোনাৰ আমাৰ নবীজিও মানা কৰিছে গতিকে সেই কাৰণে মই কথাকাৰ বিৰোধিতা কৰিছোঁ মই আলিম উলামাসকলক অপমান কৰিব বিচৰা নাই বা তেওঁলোকক মই কোনো কষ্ট দিব বিচৰা নাই মোৰ কথা হৈছে আমি ধৰ্মক সম্পূৰ্ণৰূপে ফলো কৰিব লাগিব ধৰ্মৰ কথাখিনি যদি আমিয়ে নামানো তে ৰাইজক আমি কি শিকাম আৰু যিজনে নিজৰ ভৰিৰ ওপৰত থিয় হ'বই শিকা নাই এতিয়ালৈকে তেওঁ ধৰ্ম কেনেকৈ প্ৰচাৰ কৰিব আগতে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব নিজৰ পকেটৰ উপাৰ্জনেৰে আপুনি যেতিয়া খাব পাৰিব তেতিয়া আপুনি সত্য কথা উপস্থাপন কৰিব পাৰিব আপুনি যদি ৰাইজৰ টকাত চলে তেতিয়াহ'লে আপুনি সদায় এই কথা ভাবিব লাগিব যে মই এটা কথা ক'লে 10 জনে মোৰ কথাটো বেয়া পাব 10 জনে মোৰ কথাটো ভাল পাব যিহেতু এটা সমাজত বহু প্ৰকাৰৰ ব্যক্তি থাকে সকলোৱে আপোনাক কেতিয়াও সাপোৰ্ট নকৰে যেতিয়া আপুনি ৰাইজৰ টকাত চলিব তেতিয়া নিশ্চয় আপুনি সত্য কথাখিনি লুকাই ৰাখিব লাগিব কাৰণ সত্য কথা ক'লে একাংশই বিৰোধিতা কৰিব সেই কাৰণে সদায় নিজৰ ভৰিৰ ওপৰত থিয় হয় নিজৰ উপাৰ্জনেৰে যেতিয়া আপুনি পৰিয়াল পোহপাল দিব তেতিয়া ইছলাম ধৰ্মৰ সত্য কথাখিনি ক'ব পাৰিব আপুনি গতিকে সেই কথাকাৰ সন্মুখত ৰাখিয়ে মই আলিম উলামাক কৈছিলোঁ আপোনালোকে মাননি চাননিৰ চক্কৰত থাকিব নালাগে আপোনাৰ কাম কাজ কৰক অটো চলাওক পান দোকান দিয়ক আপুনি হোটেল দিয়ক অন্য টকা পইচা আছে খেতি বাড়ি কৰক বিজনেছ কৰক বিভিন্ন কাম কৰি আপোনালোকে আগবাঢ়ক তেতিয়া সত্য কথাখিনি ক'বলৈ কাৰণে সাহস গোটাব পাৰিব নহ'লে এই সাহসটো কেতিয়াও নাহে গতিকে এইটোহে মোৰ কথা আছিলে ইয়াত বহু কোনোবাই যদি ভাবিছে মই অপমান কৰিছোঁ অপমান কৰা নাই হয়